অনুসন্ধান কৰোঁতে আমি দেখিলোঁ যে আমাৰ কিছু সংখ্যক এজেণ্ট আমাক অফিচত যোগাযোগ কৰিলে বা মোবাইলৰ মাধ্যমতো টেলিফোনিক আমাৰ লগত যোগাযোগ কৰিলে ক'লে যে ছাৰ আমি মে' মাহৰ আবণ্টন চৰকাৰে দিয়া আবণ্টন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত চাউল আমি পোৱা নাই। আমি প্ৰায় ধৰক আজি 2-3 দিনমানৰ আগত আমি ইয়াত আহি উপস্থিত হ'লোঁ। উপস্থিত আহি দেখিলোঁ যে ইয়াত আপোনাৰ সমবায় সমিতিৰ গেটখন তালা মাৰা আছে, সমবায় সমিতিখন বন্ধ হৈ আছে। আৰু আমি বৰ্তমান যিজন ছেক্ৰেটাৰী তেখেতক প্ৰবাল বৰগোহাঁইক আমি দু বুলি কয়, তেখেতক আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে। তাৰ আগতে মই 3 দিন 4 দিন 5 দিনৰ আগৰ পৰা ফোন কৰি আছোঁ, তেখেতে ফোন ধৰা নাই। আৰু মোক কৈ আছে যে ছাৰ মোক এতিয়া চাৰ্জ দিয়া হৈছে। আগৰ যিজন ছেক্ৰেটাৰী আছিলে বিজয় বৰগোহাঁইক চাৰ্জ মানে বিজয় বৰগোহাঁই তেখেতে ভাতিজা হয়, তেখেতক চাৰ্জ হেণ্ডঅভাৰ কৰিছে। তো আমি কৈছোঁ যদি চাৰ্জ হেণ্ডঅভাৰ কৰিছে আমাক কাগজ পত্ৰ দিয়ক, গোডাউনৰ ষ্টক দিয়ক। এইখিনি কোৱাৰ লগে লগে কি কৰিছে তেখেতে ফোন অফ কৰি আমাৰ লগত আৰু যোগাযোগ কৰা নাই। তো আমি আজি ৰাতিপুৱা আহি ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হোৱাতে আমি যোগাযোগ কৰিছোঁ, ড্ৰাইভাৰে আনি আমাক চাবি দিছে। চাবি দিয়াৰ পিছত যেতিয়া আমি গোডাউনখন আমি এনকুৱাৰী কৰিলোঁ, অনুসন্ধান কৰিলোঁ, খুলি দেখিলোঁ যে ইয়াত আমাৰ মে' মাহৰ মানে ধৰক আপোনাৰ প্ৰায় 50-60 কুইণ্টেলমান বা এপ্ৰক্সিমেটলি সেইখিনি চাউল আছে। আৰু বাকী যিবোৰ চাউল আছে আমি দেখিলোঁ যে মানুহে খাব পৰা হিউমেন কনজাম্পশ্যন অৱস্থাত নাই আৰু বহুত বেয়াকৈ গোন্ধাই আছে। সেইটো চাউল আমি মানে খাব নোৱাৰোঁ। আৰু বাকী থাকিলে আৰু জুন মাহৰো আবণ্টন দিছিলে চাউল, সেই জুন মাহৰ চাউলখন ইয়াতে আমি পোৱা নাই। জুন মাহে চৰকাৰে যিটো আবণ্টন দিছিলে সেই চাউলৰ হিচাপ আমি বৰ্তমান গোডাউন আপোনালোকে দেখিছে, গোডাউন এমটি হৈ আছে, খালী হৈ আছে, গোডাউনৰ ভিতৰত চাউল নাই। মানে চাউলবিলাক কি বিক্ৰী দিলে ক'ৰবাত? তো আমি এতিয়া আমি এজেণ্টৰ আমি আমাৰ ফেয়াৰ প্ৰাইচ এজেণ্টক আমি সকলোক মাতিছোঁ। সকলোৰ বহীপত্ৰ যিবোৰ আছে আমি এতিয়া বহীপত্ৰৰ পৰা নিৰীক্ষণ কৰিম, কোনে কোন মাহৰ পাইছে, কোনে কোন মাহৰ পোৱা নাই। কিন্তু এজেণ্টৰ সকলৰ আমি যিবোৰ ষ্টেটমেণ্ট পাইছোঁ বা যোগাযোগ কৰি তেখেতৰ পৰা কথাখিনি আমি গম পালোঁ, কৈছে যে আমি জুন মাহৰ চাউলটো এজনো পোৱা নাই, মে' মাহৰ আমাক 15 জনে পোৱা নাই। 15 জনে আমাক এতিয়া স্বীকাৰোক্তি দিছে, জমানবন্দী দিছে যে আমি সেই চাউল পোৱা নাই। ক'লে গ'ল চাউলৰ কথা এতিয়া তেখেতেতো মানে ছেক্ৰেটাৰী যিজন আছে তেখেতক আমি যোগাযোগ কৰি আছোঁ। তেখেতে আমি বহীপত্ৰ, লিফটিং বহী, ষ্টক বহী, চেলছ বহী, আপোনাৰ কেছ মেমো প্ৰতিটো বস্তু বিচাৰিছোঁ। তেখেতে আমাৰ মানে অহা নাই। আমি কৈছোঁ যদি আপুনি নাহে আমি ব্যৱস্থা ল'ম, যিহেতু বিভাগীয় ফালৰ পৰা ব্যৱস্থা ৰাতিপুৱাৰ ভিতৰত বহীপত্ৰ দিব আৰু আমাক হিচাপ নিকাচ দিব বুলি কৈছে। কিন্তু আমি ভাবিছোঁ যে বৰ্তমান বস্তুখিনি দিয়া নাই। আমি ট্ৰেন্সপৰ্টাৰৰ লগতো যোগাযোগ কৰিলোঁ, তেখেতলোকে কৈছে যে আমাৰ ওচৰত কপিও আমি বস্তু ইয়াতে দিছোঁ। আমি আইনৰ কাষে যোগ কৰিম, বিভাগীয়ভাৱে একশ্যন ল'ম বা FIR দিব লাগে FIR দিম। আৰু বস্তু কি হৈছে আমি আমাৰ ফালৰ পৰা যিটো কমপ্লিট আমি অনুসন্ধান মানে চাউলখিনি বিক্ৰী কৰিলে নেকি? চাউল প্ৰায় আমাৰ এইখিনি আমি অনুসন্ধান কৰি ক'ব পাৰিম, কিন্তু চাউল ইয়াত নাই। জুন মাহৰ চাউলটো নাই। মে' মাহৰ 15 জনৰ ভিতৰত আমি ভাবিছোঁ ইয়াতে 4-5 জনে চাউল দিব পাৰিব। আৰু বাকী যিখিনি চাউল আছে সেইটো খাব পৰা কণ্ডিশ্যন নাই, চুইপিং কণ্ডিশ্যনত আছে আৰু বহুত বেয়াকৈ গোন্ধাই আছে। আৰু যিখিনি মানে গোডাউনৰ ক্ৰাইটেৰিয়া তেখেতলোকক বাৰ আমি কৈছিলোঁ চাউল ৰাখিবলৈ তলত আপোনাৰ ছিষ্টেম কৰিব লাগে, পলিথিন পাৰি দিব লাগে বা এটা প্লেটফৰ্ম বনাব লাগে, এইখিনি নকৰে। বিজয় বৰগোহাঁইৰ ওপৰত কি ব্যৱস্থা হ'ব? যদি তেখেতে আইনমতে বিভাগীয় যিটো আইন আছে, আইনমতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আইন, সেইমতে তেখেতে দণ্ডনীয় হ'ব, গুদামটো চিল কৰা হ'ব। তেখেতে চাৰ্জ কৈছে যে তেখেতে চাৰ্জ মোৰ তেখেতৰ ভাতিজাক দিছে, প্ৰবাল বৰগোহাঁইক দিছে, কিন্তু আমাৰ লগত টেলিফোনিকেই হওক বা কাগজ পত্ৰ একো যোগাযোগ কৰা নাই। আৰু তেখেতক মই দীৰ্ঘদিন ধৰি ফোন অফ পাইছিলোঁ। পোৱাৰ পিছত যেতিয়া মই এদিন ফোনত পাইছোঁ, তেখেতে কৈছে আপুনি আমাক এই ৰিটাৰ্ণ তথ্যখিনি অফিচত আহি জমা কৰিম। তেখেতে অহা নাই, দিয়াও নাই। তো আমি নিজৰ এইটো মানে নিজেই আমি আহি গৈছোঁ, আমি এনকুৱাৰী কৰিছোঁ। আমাৰ ডাউট হৈ আছিলে, আমি আহি আপোনাক ক'লৈ গোডাউন চডাউন লক আছিলে, আমি নিজে তাৰপিছত 2-3 দিন অহাৰ পিছত আজি বিভাগীয়ভাৱে আমি মাতিলোঁ, যেতিয়া ব্যৱস্থা ল'লোঁ তেতিয়া আমি তালা খুলি মেলি ভিতৰত দেখিলোঁ যে গোডাউনত এই অৱস্থা হৈ আছে। মই মে' মাহৰ আৰু এতিয়া জুনৰ মানে চাউল পোৱা নাই। তাৰপিছত এতিয়া শুনিবলৈ পাইছোঁ মানে 3 মাহৰ বুলি চাউল মানে ধৰি লওক এল'টমেণ্ট ওলায়। আমি সদ্যহতে এইমাত্ৰহে গম পাওঁ আজি। মে' মাহৰ চাউল পোৱা নাই। এতিয়া শুনিবলৈ পাইছোঁ জুনৰ মাহৰো চাউল আহিলে অলৰেডি, কিন্তু কি কৰিলে এতিয়া তেওঁলোকেহে জানিব। ছেক্ৰেটাৰী খবৰ কৰিছিলোঁ, অহা যোৱা কৰি আছিলোঁ, যোগাযোগ কৰি আছিলোঁ। চাউল পেলাম, আজি যাব, কালি যাব, তেনেকৈ কয় ভাইটিয়ে। এনে ভাইটি বুলিয়ে মানে সন্মান দিওঁ, কিন্তু এই ভাইটিজনৰ ঘৰ শিৱসাগৰ।
অঁ থাকে এই মানে ভতিজা বুলি কয় আৰু বিজয় বৰগোহাঁই তেনেকৈ কৈ পৰিচয়টো দিয়া হৈছে কিন্তু এতিয়া এই মাহত শুনিছোঁ মানে 15 তাৰিখলৈকে ডেট দিছিলে মানে চাউল বিতৰণ মানে এজেণ্টবিলাকে চাউল বিতৰণ মানে কৰি শেষ কৰিবলৈ এতিয়ালৈকে চাউল পোৱা নাই কিন্তু মানে এতিয়া এনেই মানে গ্ৰাহকবিলাকে আহে মানে ভাবে মাহৰ লাষ্টলৈকে চাউলটো দিয়া হয় কিন্তু প্ৰতি মাহে তেনেকৈ দিয়া হয় কিন্তু এই মাহৰ পৰাহে সেইটো ইষ্টিমেট উলিয়াইছে চাগে 15 তাৰিখৰ ভিতৰত চাউল বিতৰণ কৰি শেষ কৰিব লাগিব মই গতিকে তেনেকৈ কোৱাৰ কাৰণে অতি সোনকালে চাউলটো পেলাই দিয়া তেনেকৈ কৈ কিনে কওঁ আৰু কোৱাত হয়তো পেলাম তেনেকৈ কৈ থাকে কিন্তু পেলোৱা নাই হয়তো তেতিয়ালৈকে আগতে ঠিকে পাই আছিলোঁ মেমাৰ চাউলটো মোৰ পোৱা নাই মেমাৰৰ চাউল পোৱা নাই কি হ'ল চাউলবিলাক কি হ'ল তাত ছ'চাইটিয়ে ক'ব পাৰি আমি ছ'চাইটি গৈ চাউল নাই পোৱা পেলোৱা নাই চাউল পেলাই দিয়ে সিহঁতি কিন্তু চাউল তেল পেলোৱা নাই পোৱা নাই যোগাযোগ কৰিছিলোঁ আহিলে কি কয় চাউল বিচাৰি মানে আমাৰ ইয়াত ফোনতে কথা পাতিছোঁ যিহেতু ফোন কৰিব পালোঁ যোন পকলে পেলাই দিম বুলি ক'লে পেলোৱা নাই মে আৰ্জুন নাই পোৱা 58 কুইণ্টেল 90 কেজি আছিলে নাই পোৱা এক মাহত অকল এপ্ৰিলত পালোঁ তাৰপিছত নাই পোৱা চাউল বিচাৰি আহিলে কি কয় ঘৰত পেলাই দিম ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট পেলাই দিম আমাক ডাইৰেক্টে পেলাই কিন্তু পেলোৱা নাই ইয়াৰ পিছত আহিছিলে নেকি এইকেইদিনত নাই খবৰ কৰিছোঁ সদায় কয় যে আজি যাব কালি যাব এনেকৈ ডিব্ৰুগড়ৰ পৰা গৈ আছে ইয়াত আজি আহি কি দেখিলে ইয়াত দেখিলোঁ চব পচা চাউল পৰি আছে চব পচিলে চব গেলা চাউল পৰি আছে আধা বিকিলে বিকিলে নে কি বিকিলে সেইটোতো মই ক'ব নাজানো আৰু কেলে নাই দেখাই যদি নকওঁ